হেল্ল' এভৰিৱান, আজি মই বনাইছোঁ গাজ টেঙা আৰু ওলকচুৰ ৰেচিপি। লগত বিলাহীও দিছোঁ টেষ্টি কাৰণে। আপোনালোকে চাবচোন কেনেকুৱা হৈছে ৰেচিপিটো। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভাদ মাহত ওলকচু খাবই লাগে, মানে ওলকচুটো বহুত উপকাৰী বস্তু। সেইটোৰ পৰা মই আজি ওলকচুৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।